নমস্কাৰ বন্ধুসকল, আপোনালোকসকলকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে মাজুলীত ইতিমধ্যে অৰ্থাৎ মাজুলী নহয় নিমাতী ঘাটত ইতিমধ্যে এটা ভয়ংকৰ দুৰ্ঘটনা হৈছে, যিটোত কেইবাজন লোকৰো ইতিমধ্যে প্ৰাণ গৈছে। আৰু আপোনালোকৰ এই ঘটনাটো কিয় হ'ল, ইয়াৰ বাবে কোন জগৰীয়া আৰু কি আপোনালোক সেই ভিডিঅ'টোত আমি আলোচনা কৰিম, তেন্তে ভিডিঅ'টি চাই থাকক। মা কামাখ্যা আৰু ত্ৰিপুৰাৰী নামৰ এখন নাও আৰু এখন জাহাজৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। তাত প্ৰায় বৰ্তমানলৈকে আপোনালোকে আমি জানিব পৰা মতে 4জন লোকৰ প্ৰাণ গৈছে। কিন্তু এই তথ্য কিমান শুদ্ধ নাজানো, অৱশ্যে বহু লোকৰ এতিয়াও নিৰুদ্দেশ হৈ আছে, আপোনালোকে গম পাইছে। কিন্তু এই ঘটনাটো কেনেকৈ হ'ল আপোনালোকে সবিশেষ মই আপোনালোকক কৈ আছোঁ। এখন নাও মাজুলীৰ পৰা অৰ্থাৎ মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটৰ ফালে গৈ আছিল আৰু আনখন নাও নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটৰ ফালে আহি আছিল। আৰু মাজুলীৰ পৰা নিমাতী ঘাটৰ ফালে যোৱা যিখন নাও, সেইখন প্ৰায় নিমাতী ঘাটৰ পৰা 50 মিটাৰ মান থাকোঁতেনেই ইখন নাও এৰি দিলে আৰু দুইখন নাৱৰ মাজত অৰ্থাৎ মুখামুখি সংঘৰ্ষ হয়। আৰু তাৰ ফলত নিমাতী ঘাটৰ পৰা আহিবলগীয়া যিখন সৰু নাও, এই মাজুলীৰ পৰা যোৱা এখন আচলতে নাও নহয়, এখন লোহাৰৰ জাহাজ আছিল। আৰু তাৰ ফলত ইখন নাও বাগৰি পৰে আৰু তাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। গতিকে এইটো অতি মৰ্মান্তিক ঘটনা আৰু আপোনালোকসকলে ইতিমধ্যে গম পাইছে। আৰু ইয়াৰ বাবে দায়ী কোন, আপোনালোকে হয়তো ইয়াৰ বাবে নিশ্চয়কৈ চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই দায়ী হ'ব। ইয়াৰ প্ৰশাসন আৰু চৰকাৰ দায়ী হ'ব, কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে যিখন নাৱৰ ইতিমধ্যে দুৰ্ঘটনা হৈছে, যিখন নাৱত থকা মানুহসকলৰ ইতিমধ্যে মৃত্যু হৈছে, সেই নাওখন হৈছে ব্যক্তিগত নাও। ইতিমধ্যে আমাৰ চৰকাৰে দুখনকৈ ৰৌপেট আছে, কিন্তু সেই ৰৌপেট দুখন আপোনালোকে দেখিছে মাত্ৰ সজাই থ'বলৈহে অনা হৈছে। গতিকে এনেধৰণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে দায়ী বুলি আমি মানিব লাগিব। গতিকে আমি জানিব লাগিব যে ৰৌপেটকেইখন কিহৰ পৰা এতিয়ালৈকে চলোৱা নাই। হয়, ৰৌপেটকেইখনত দাম ভাড়া বেছি লয়, কিন্তু এই ক্ষেত্ৰত চৰকাৰে কিহৰ ব্যৱস্থা নল'লে। আপোনালোকে বাকী এতিয়া এনেধৰণৰ ঘটনা হোৱাৰ পিছতো ৰৌপেটকেইখন চলাবনে নেকি ফুলদানিৰ দৰে সজাই থ'ব, সেইটো সঁচাকৈ চাবলগীয়া বিষয় হ'ব। অৱশ্যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিছে, কিন্তু এই গুৰুত্ব কিমান দিনলৈ থাকে সেইটো গুৰুত্বপূৰ্ণ বিষয় হ'ব।